भेरगावआव नेरिसनि सेन्टार सुपारभाइजार मासिनि थाखाय सायख' आनजाद खुंफुंदों। नर्थ इस्ट रिजनेल इन्स्टिट्युट अफ टेलेन्ट सार्च सुंद'यै नेरिट्सआ दिनै सेन्टार सुपारभाइजारफोरनि सायख' मोगा-मोगि लायो। नर्थ इस्ट रिजनेल टेलेन्ट सार्च भेरगाव ब्रान्चनि सिङाव गासै भेरगाव महकुमानि गुबुन गुबुन मिरुनि थाखाय सेन्टार सुपारभाइजार सायख'यो। दिनै भेरगावआव थानाय अक्सिलारि इंलिश हाई स्कुलाव नर्थ इस्ट रिजनेल इन्स्टिट्युट अफ टेलेन्ट सार्चनि डिरेक्टर पिंकु चौधुरी आरो आनजाद सामलाय सेक्रेटारि बिजय नाथआ मोगा-मोगि आनजादखौ सामलायो। दिनैनि बे सायख' आनजादाव गासै 20 सेन्टार सुपारभाइजारफोरा सायख'जायो। मख'जायो दि बे नर्थ इस्ट रिजनेल इन्स्टिट्युट अफ टेलेन्ट सार्च फसंथाना गासै सा-सानजा रायजो आसामजों लोगोसे अरुणाचल, मेघालय आरो नागालेन्डआवबो फरायसाफोरनि गेजेराव बादायारि गोसो सोमजिखांहोनो आरो बादायारि आनजादफोराव थुलुंगाखां होनो सिगां बोसोरनिफ्रायनो असमिया, बर', बेंगली आरो इंराजী रावाव बादायनाय आनजाद खुंबोगासिनो दङ। যুৱক যুৱতীৰ মাজত এটা সাক্ষাৎকাৰ আছিলে, ইণ্টাৰভিউ আছিলে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চৰ। আমি সদৌ অসমত নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়াৰ কাৰণে মাহে 15,000 টকাকৈ এটা বেতন দিয়াৰ বাবে আমি এটা নিবনুৱা যুৱক যুৱতীক আমি সংস্থাপন দি আছোঁ। আমাৰ অনুষ্ঠানটোত শিক্ষামূলক কাম কৰাৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ মাজত বৃত্তিমূলক পৰীক্ষা পতাৰ কাৰণে আমি ছুপাৰভাইজাৰ নিয়োগ কৰি আছিলোঁ। তো আজি আমি সেইমতে আমি আজি ভেৰগাঁৱলৈ আহিছিলোঁ। ওদালগুৰি জিলাৰ ভেৰগাঁৱত আজি আমি ইয়াত 26 জন নিবনুৱা যুৱক যুৱতীক এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউট কৰিলোঁ। আৰু ইয়াত আমাক সহযোগ কৰিলে নেৰিছৰ পাব্লিক ৰিলেশ্যন অফিচাৰ বিজয় কুমাৰ নাথ আৰু আমাৰ ভেৰগাঁও ব্ৰাঞ্চ অফিচাৰ প্ৰফুল্ল বড়ো, সকলোৱে মিলি আজি আমি ইয়াত 26 জন নিবনুৱা যুৱক যুৱতী বিভিন্ন অঞ্চলত, ভেৰগাঁও চাব ডিভিজনৰ বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক যুৱতীক আমি সংস্থাপন কৰিলোঁ। তেওঁলোকে নিজৰ নিজৰ অঞ্চলত 1ৰ পৰা 12লৈ অহা 1 ছেপ্টেম্বৰ দেওবাৰে আমাৰ সদৌ অসম ভিত্তিত যি প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হ'ব, তেওঁলোকে আজি বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁলোকে আজি প্ৰতিযোগিতামূলক সেই পৰীক্ষাটো অনুষ্ঠিত কৰিব। আৰু যি ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিব তেওঁলোকে সৰ্বোচ্চ নম্বৰ যোনে অধিকাৰ কৰিব তেওঁ 13,000 টকাকৈ বৃত্তি লাভ কৰিব। আজি আপোনাৰ অনুষ্ঠানে কিমান বছৰ হ'ল আৰু মানে কেনেকৈ কি ভাষাত? আমাৰ এই অনুষ্ঠানটো 2002 চনত স্থাপিত হৈছিলে। আজি 22 বছৰ ধৰি আমি অসমীয়া, ইংৰাজী, বড়ো আৰু বাংলা মাধ্যমত আমি ছাত্ৰ ছাত্ৰীৰ মাজত পৰীক্ষা পাতি আহিছোঁ 1ৰ পৰা 12লৈ, আৰু দ্বিতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অন্যান্য যিখিনি আমাৰ আঞ্চলিক ভাষা আছে, আঞ্চলিক ভাষাৰ ওপৰত আমি সদৌ অসমৰ 32খন জিলাত আমি অসমৰ 32খন জিলাত আমি এই পৰীক্ষাটো পাতি আছোঁ। আৰু ইয়াৰ পৰা বহু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। এতিয়ালৈ সৰ্বমুঠ আমি আজি 22 বছৰত অতি কমে 12 লাখ ছাত্ৰ ছাত্ৰীক বৃত্তি দিবলৈ সক্ষম হৈছোঁ। প্ৰথম পুৰস্কাৰ হিচাপে আমাৰ থাকে 13,000 টকা, দ্বিতীয় হিচাপে 6,500, তৃতীয় হিচাপে 2,500 আৰু নম্বৰ হিচাপে তেওঁলোকে নিম্নতম নম্বৰ লাভ কৰিলে 250 টকা লাভ কৰিব। তাৰ লগত তেওঁলোকৰ মানপত্ৰ, প্ৰমাণপত্ৰ থাকিব, মাৰ্কশ্বিট থাকিব, চাৰ্টিফিকেট থাকিব। লগতে তেওঁলোকৰ যিখিনি 70% ডাউনত আহিব তেওঁলোকক আমি এটা সাধাৰণ জ্ঞান আৰু যুক্তিতত্ত্বৰ ওপৰত এটা বিশেষ প্ৰশিক্ষণো প্ৰদান কৰা হয় বিনামূলীয়াভাৱে। অভিভাৱকসকললৈ আমাৰ এটাই অনুৰোধ, এই প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক পৰীক্ষাটোত ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰক আৰু তেওঁলোকৰ প্ৰতিভা বিকশিত কৰক। এই মঞ্চখনত যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত আমাৰ এই পৰীক্ষাটো হয়, উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠানত আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনি প্ৰতিভা বিকাশৰ কাৰণে এই পৰীক্ষাটোত বহাওক। তাৰ বাবে আমি বিনম্ৰভাৱে আমাৰ অসমৰ সমূহ ভাষা ভাষিক জনগোষ্ঠীয় বা জনজাতি সকলো অভিভাৱকক আমি অনুৰোধ জনালোঁ তেওঁলোকে যেন আমাৰ এই পৰীক্ষাটোত ছাত্ৰ ছাত্ৰীক পৰীক্ষাত বহুৱায়।